হেল্ল' বন্ধুসকল, কি খবৰ? অনলাইন হেল্থ BK চেনেললৈ পুনৰ এবাৰ আপোনাক স্বাগত জনাইছোঁ। বন্ধুসকল, আজি ঔষধৰ দিহা মতে পেটৰ পেলু আৰু কৃমি নাইকিয়া কৰিবলৈ বাবে অতি উত্তম বন ঔষধ লৈ আহিছোঁ। গতিকে পলম নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ চেনেলত যি ঔষধৰ দিহা আপোনালৈ আগবঢ়োৱা যায়, মই দিয়া দিহা পৰামৰ্শ মতে যদি আপুনি ঔষধ গ্ৰহণ কৰে, আপুনি নিশ্চয় আৰোগ্য লাভ কৰিব। বন্ধুসকল, সাধাৰণতে এই ৰোগৰ চিনাকিসমূহ এনেধৰণৰ। এই ৰোগ হৈ থকা সকলৰ মিঠা বস্তু খাবলৈ বহুতো মন যায়। বন্ধুসকল, অপৰিষ্কাৰ হাতেৰে কোনো খাদ্যবস্তু গ্ৰহণ কৰিলেও এই ৰোগ হ'বই। পকা ফল মূল, অপৰিষ্কাৰ পানী, খাদ্য যোগেদি শৰীৰত কৃমি হ'ব পাৰে। বন্ধুসকল, শিশুৰ অৱস্থাত সাধাৰণতে এনে ৰোগ বেছিকৈ হোৱা দেখা যায়, যদিও যিকোনো বয়সত এই কৃমি বেমাৰটো হ'ব পাৰে। কৃমি হৈ থকা ৰোগীসকলে ৰাতি টোপনিত দাঁত গৰচে আৰু টোপনিত প্ৰস্ৰাৱ কৰে। ৰোগীসকলৰ নাক খুজতি হয় আৰু শৌচ কঠিন হোৱা দেখিবলৈ পোৱা যায়। বৰ বেছি কৃমি হৈ থকা সকলৰ জ্বৰ, বমিও হ'ব পাৰে। বন্ধুসকল, ঔষধ দিয়াৰ পূৰ্বে আপোনালৈ এটি অনুৰোধ। যদি আপোনাৰ প্ৰিয় চেনেল অনলাইন হেল্থ BK চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৃপা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। বন্ধুসকল, ঔষধটো হৈছে একাপ গাখীৰৰ লগত 3 ফুটমান নহৰু সিজাই খালে পেটৰ কৃমি মাৰিব পৰা যায়। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অনাৰসৰ কোমল কুঁহিপাত 2 আঙুলৰ জোখত লৈ খুন্দি তাৰ ৰসৰ লগত সামান্য চেনি মিহলাই খোৱালে পেটৰ কৃমি মৰি শৌচৰ লগত বাহিৰ হৈ যায়। বন্ধুসকল, পেটৰ পেলু মাৰাৰ ক্ষেত্ৰত 5 বছৰতকৈ বেছি বয়সৰ লোকে নাৰিকলৰ তিতা ৰসৰ লগত আধা চামুচ মৌজোল মিহলাই খোৱালে পেটৰ পেলু মৰে। বন্ধুসকল, এই ঔষধকেইটা ব্যৱহাৰ কৰি কেনে পায় জনাব। ইয়াৰ পৰা আপোনাৰ কোনো ক্ষতি নহয়, চিন্তা কৰা কোনো দৰকাৰ নাই। আপোনাৰ মংগলময় হওক, এইটোৱে মোৰ কামনা। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে অত্যন্ত আপোনালৈ ধন্যবাদ। আৰু আপোনাৰ এই প্ৰিয় চেনেল অনলাইন হেল্থ BK চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি ভাবিছোঁ। ধন্যবাদ।